Hello everyone, স্বাগতম জনাইছো জোজো টিপছৰ এটা নতুন ভিডিঅ'লৈ। সকলোৰে কাৰণে স্কুলৰ স্মৃতি হবাটোকৈ মধুৰ হয়। সৰুতে লাগিলে স্কুলত যাবলৈ আমনিয়ে নালাগক কিয়। কিন্তু ডাঙৰ হোৱাৰ পিছত সেই স্কুল আৰু সেই স্কুলৰ লগত জড়িত স্মৃতিয়ে আমাৰ জীৱনৰ হবাটোকৈ আমোদজনক সময় হৈ পৰে। দৰাচলতে প্ৰতিখন স্কুলৰে কিছুমান নিয়ম কানুন থাকে যিবিলাক ছাত্ৰ-ছাত্ৰীয়ে পালন কৰিব লাগে। যেনে সময়মতে স্কুললৈ অহা, গৃহকাৰ্য কৰা, ইউনিফৰ্ম পিন্ধা, চাফ চিকুণ হৈ থকা ইত্যাদি। কিন্তু বন্ধুসকল এই বিশ্বত এনেকুৱা স্কুলো আছে যাৰ নিয়ম কানুন একেবাৰে বেলেগ বা এইটো ক'ব পাৰি যে একেবাৰে আচহুৱা। বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি ক'বলৈ গৈ আছোঁ বিশ্বৰ কেইখনমান স্কুলৰ আজব গজব নিয়মৰ বিষয়ে, যাৰ বিষয়ে জানি আপোনাৰো চকু কপালত উঠিব। তেন্তে বলক বন্ধুসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা সৰু অনুৰোধ, যদি আপুনিও স্কুলীয়া দিনসমূহ বহু মিছ কৰে তেন্তে এই ভিডিঅ'টো এটা লাইক কৰি দিব। 1 নম্বৰ 5 জনতকৈ অধিক ছাত্ৰ-ছাত্ৰী একগোট হ'ব নোৱাৰাটো। বন্ধুসকল আমাৰ স্কুলবিলাকততো ডাঙৰ ডাঙৰ গ্ৰুপ হৈ বহুত খেল ধেমালি কৰা হয়, কিন্তু বিদেশী স্কুলত এইটো নহয়, কিয়নো তাত 5 জনতকৈ অধিক ছাত্ৰ-ছাত্ৰী একগোট হোৱাৰ অনুমতি নাই বা 5 জনতকৈ বেছি ল'ৰা ছোৱালীয়ে গ্ৰুপো বনাব নোৱাৰে। 2 নম্বৰ জাপানী স্কুলৰ নিয়ম। বন্ধুসকল জাপান বিশ্বৰ সবাতোকৈ শক্তিশালী দেশসমূহৰ ভিতৰত এখন, যাৰ বিশেষ কাৰণটো হৈছে সেই দেশৰ শিক্ষা প্ৰণালী। জাপান সবাতোকৈ বেছি সাক্ষৰতাৰ দেশ, য'ত 15 বছৰীয়া শিশুৰ সাক্ষৰতাৰ হাৰ 99%। এয়া যিকোনো দেশৰ ভিতৰতে সৰ্বাধিক। জাপানৰ ল'ৰা ছোৱালীয়ে ৰাতিপুৱা 8:30 বজাত স্কুলত উপস্থিত হ'ব লাগে। আমাৰ দেশৰ স্কুলত চাফাই কাৰণে চাফাই কৰ্মচাৰী নিয়োগ কৰা হয়, কিন্তু জাপানৰ স্কুলত ছাত্ৰ-ছাত্ৰীয়ে নিজে নিজৰ শ্ৰেণীকোঠা পৰিষ্কাৰ কৰিব লাগে। শিক্ষকে কেৱল তেওঁলোকক কামত সহযোগিতাহে কৰে। 3 নম্বৰ বুকুৰ হাড় বা কলাৰ বোন একেবাৰে দেখুৱাব নোৱাৰাটো। বন্ধুসকল এখন আমেৰিকান স্কুলত বহু আচহুৱা নিয়ম আছে। এই স্কুলত ছাত্ৰ-ছাত্ৰীয়ে কলাৰ বোন দেখুওৱাটো এই স্কুলৰ নিয়মৰ বিৰোধিতা কৰা বুলি ধৰা হয়। স্কুল কৰ্তৃপক্ষই এই বুলি কয় যে এয়া ড্ৰেছ কোডক উলংঘন কৰা বুজায়। 4 নম্বৰ হাত চাপৰি বজাব নোৱাৰা। বন্ধুসকল ভাল লগা মুহূৰ্তত ছাত্ৰ-ছাত্ৰীয়ে এজনে আনজনক হাত চাপৰি বজায়, কিন্তু কেলিফৰ্ণিয়াৰ এখন স্কুলত এনেকুৱা কৰাটো একেবাৰে নিষেধ। এয়াই নহয়, কেলিফৰ্ণিয়াৰ এখন জুনিয়ৰ হাইস্কুলত ছাত্ৰ-ছাত্ৰীয়ে এজনে আনজনক সাৱটিও ধৰিব নোৱাৰে। স্কুলটোৰ কৰ্তৃপক্ষই এই বুলি কয় যে ছাত্ৰ-ছাত্ৰীয়ে নিজৰ হাত এজনে আনজনৰ পৰা দূৰতে ৰাখিব লাগে। 5 নম্বৰ শ্ৰেণীকোঠাত টোপনি মৰাৰ অনুমতি। কথাষাৰ শুনি আপুনিও নিশ্চয় আচৰিত হৈছে। হয়, সাধাৰণতে শ্ৰেণীকোঠাত টোপনি মৰা ছাত্ৰ-ছাত্ৰীক শাস্তি প্ৰদান কৰা হয়, কিন্তু চীনৰ স্কুল একেবাৰে পৃথক। ইয়াত বহু স্কুলত ছাত্ৰ-ছাত্ৰীয়ে স্কুল টাইমত আধা ঘণ্টা শোৱাৰ সুবিধা পায়। বন্ধুসকল নিয়মটো একেবাৰে মজাৰ, কিন্তু ভুলতে যদি এই নিয়ম আমাৰ দেশত প্ৰযোজ্য হয় তেন্তে ইয়াত ছাত্ৰ-ছাত্ৰীৰ ঠাইত শিক্ষকে টোপনি যাব, হয়নে নহয় বন্ধুসকল। 2 নম্বৰ চাইকেল চলাই স্কুললৈ যোৱাত বাধা। বন্ধুসকল আপুনি নিশ্চয় ভাবিছে এইটো আৰু কেনেকুৱা নিয়ম, চাইকেলখনটো আমাৰ ল'ৰালিকালৰ বাহন। আপুনিও নিশ্চয় স্কুলীয়া দিনত চাইকেলতে স্কুললৈ অহা যোৱা কৰিছিল। আজিও বহু ছাত্ৰ-ছাত্ৰীয়ে চাইকেল লৈ স্কুললৈ অহা যোৱা কৰে, কিন্তু আমেৰিকাৰ এখন চহৰত এনেকুৱা নহয়, কিয়নো তাত ছাত্ৰ-ছাত্ৰীয়ে চাইকেল লৈ স্কুললৈ অহাটো নিষেধ। দৰাচলতে স্কুল কৰ্তৃপক্ষৰ মতে এই নিয়ম ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষাৰ কাৰণে বনোৱা হৈছে বুলি ক'বলৈ বিচাৰে। 7 নম্বৰ কাণ ঢাকি ৰখা। বন্ধুসকল এই নিয়ম অলপ নহয়, একেবাৰে আজব গজব। বিদেশৰ কিছু স্কুলত ছোৱালীয়ে নিজৰ কাণ সদায় ঢাকি ৰাখিব লাগে। ইয়াত কাণ দেখুওৱাটো একেবাৰে নিষেধ। স্কুল কৰ্তৃপক্ষৰ মতে ছোৱালীয়ে কাণ দেখুৱালে বাকী ছাত্ৰসকলৰ মনোযোগ ভাঙি যায় আৰু তেওঁলোকে পঢ়াত মন লগাব নোৱাৰে। বন্ধুসকল আপোনালোকৰ এই স্কুলৰ নিয়মসমূহৰ ভিতৰত আটাইতকৈ কোনটো নিয়ম আচৰিত লাগিছে কমেণ্ট কৰি জনাব, আৰু যদি ভিডিঅ'টো পচন্দ হৈছে তেন্তে এটা লাইক কৰি দিব আৰু আপোনাৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব। আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ, যদি আপুনি আমাৰ চেনেলত সৰ্বপ্ৰথমবাৰৰ বাবে আহিছে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন বেল ক্লিক কৰিব, যাতে আমাৰ চেনেলৰ ভিডিঅ' সৰ্বপ্ৰথমে আপুনি আপোনাৰ মোবাইলত মেছেজৰ জৰিয়তে পায়। তেন্তে অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।